নমস্কাৰ আগৰ ভিডিঅ'ত অসমৰ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ বিষয়ে জনালো কোনোবাই যদি চোৱা নাই ওপৰৰ আই বুটাম আৰু তলৰ ডেসক্ৰিপচনত ভিডিঅ'টো দি দিম চাই ল'ব আজিৰ ভিডিঅ'ত অসমত কিমানখন অভয়াৰণ্য আছে আহকচোন জানো অসমৰ অভয়াৰণ্যসমূহ হ'ল পবিতৰা অভয়াৰণ্য এই অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত ইয়াৰ মাটিকালি 38.80 বৰ্গ কিলোমিটাৰ ভেৰাজন-বৰাজন-পদুমনি অভয়াৰণ্য এই অভয়াৰণ্য তিনিচুকীয়া জিলাত অৱস্থিত ইয়াৰ মাটিকালি 7.22 বৰ্গ কিলোমিটাৰ পানীদিহিং অভয়াৰণ্য এই অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত ইয়াৰ মাটিকালি 33.93 বৰ্গ কিলোমিটাৰ হুলুঙাপাৰ গিবন অভয়াৰণ্য এই অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত ইয়াৰ মাটিকালি 20.98 বৰ্গ কিলোমিটাৰ নাম্বৰ অভয়াৰণ্য এই অভয়াৰণ্য গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মাটিকালি 37 বৰ্গ কিলোমিটাৰ গৰমপানী অভয়াৰণ্য এই অভয়াৰণ্য গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মাটিকালি 6.35 বৰ্গ কিলোমিটাৰ নাম্বৰ-ডইগ্ৰুং অভয়াৰণ্য এই অভয়াৰণ্য গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মাটিকালি 97.15 বৰ্গ কিলোমিটাৰ পূব কাৰ্বি আংলং অভয়াৰণ্য এই অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মাটিকালি 222 বৰ্গ কিলোমিটাৰ সোণাৰূপা অভয়াৰণ্য এই অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত ইয়াৰ মাটিকালি 230 বৰ্গ কিলোমিটাৰ বৰনদী অভয়াৰণ্য এই অভয়াৰণ্য বাক্সা ওদালগুৰি জিলাত অৱস্থিত ইয়াৰ মাটিকালি 26.22 বৰ্গ কিলোমিটাৰ চক্ৰশিলা অভয়াৰণ্য এই অভয়াৰণ্য ধুবুৰী জিলাত অৱস্থিত ইয়াৰ মাটিকালি 45.50 বৰ্গ কিলোমিটাৰ আমচুং অভয়াৰণ্য এই অভয়াৰণ্য কামৰূপ মহানগৰ জিলাত অৱস্থিত ইয়াৰ মাটিকালি 68.68 বৰ্গ কিলোমিটাৰ লাওখোৱা অভয়াৰণ্য এই অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত ইয়াৰ মাটিকালি 70.13 বৰ্গ কিলোমিটাৰ বুঢ়াচাপৰি অভয়াৰণ্য এই অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত ইয়াৰ মাটিকালি 44.06 বৰ্গ কিলোমিটাৰ মৰাত লংৰি অভয়াৰণ্য এই অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মাটিকালি 451 বৰ্গ কিলোমিটাৰ বৰাইল অভয়াৰণ্য এই অভয়াৰণ্য ডিমা হাছাও জিলাত অৱস্থিত ইয়াৰ মাটিকালি 326.25 বৰ্গ কিলোমিটাৰ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে বহুতে ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব যেন কৰে ধন্যবাদ